कार्बि आंलं जिल्लानि फुलनि सहरनि हर्मन क्लाबाव फुलनि जुबक उन्नयन संघनि बानजायनाय आरो रटारि क्लाब अफ गुवाहाटी लुइटनि हेफाजाबाव देहायारि लोरबां सुबुंफोरनो हुइलचेयार राननाय हाबाफारि जालाङो। ओनसोलनि नारलंआटि सेन्टार दकमका आरो फुलनिनि खायसे लोमजानाय बैसोगोरा सुबुंजों लोगोसे देहायारि लोरबां सेंग्रा सिख्लाफोरनो गासै गंसे हुइलचेयार राननानै होयो। देहायारि लोरबां सुबुंनो हुइलचेयार राननाय हाबाफारिया फुलनि जुबक उन्नयन संघनि आफादगिरि रन्टु टकबिनि दैदेननायाव जादोंमोन। लोगोसेनो बे हाबाफारियाव रटारि क्लाब अफ गुवाहाटी लुइट फसंथाननि गासै दैदेनगिरि मावथि सोद्रोमाफोर आरो फुलनि जुबक उन्नयन संघनि लेङाइ आफादगिरि सारसिंग्रि तेरां, बोसोनगिरि फेनसिं तेरन आरो फोसावदिं नेहाथारि ध्रुव बेमोनजों लोगोसे ओनसोलनि गोबां मानगोनां सुबुङा नुजाथिदोंमोन। गुबुन फारसेथिं देहायारि लोरबां सुबुंफोरनो हुइलचेयार राननाय हाबाफारिनि सोमोन्दै फुलनि जुबक उन्नयन संघनि आफादगिरि रन्टु टकबि आरो रटारि क्लाब अफ गुवाहाटी लुइटनि प्रजेक्ट मेनेजार प्रमद बेगानिया खौरां बिजोङाव ओरैबायदि फोरमायो। प्रथमत मैं मीडिया बंधुবিলাকক धन्यवाद ज्ञापन কৰিছোঁ। আজি আমাৰ হুইলচেয়াৰ ডিষ্ট্ৰিবিউশ্যনত পৰ্যায়ত সহায় কৰা আৰু সহযোগিতা কৰাৰ বাবে আৰু আমি ইয়াত হুইলচেয়াৰ ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। আজি আমি 10খন টোটেল 10খন বিতৰণ কৰিছোঁ। নাৰলঙাটিৰ পৰা আহিছে, দকমগাঁৱৰ পৰা আহিছে, চেণ্টাৰৰ পৰা আহিছে, ফুলনিৰ পৰা আহিছে। গাঁৱে গাঁৱে বহুত দুখীয়া গাঁৱৰ মানুহকেইটা কিছুমান কোনোবা কিনিব নোৱাৰে, হুইলচেয়াৰ কিনিব নোৱাৰা অৱস্থাত সেইবিলাক মানুহক আমি পেৰালাইচিছ পেচেণ্ট এইবিলাকক আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ বিনামূলীয়াকৈ। কোনো আমি কিবা কৰা নাই। আৰু এই আমাৰ হুইলচেয়াৰ আমাৰ কাৰণে স্পনচৰ কৰা টিমটো হৈছে গুৱাহাটী ৰটাৰী ক্লাব অফ গুৱাহাটী লুইট। তেখেতসকলে আমাক স্পনচৰ কৰিছে আৰু আমি ফুলনি যুথ ডেভেলপমেণ্ট মিছনৰ পৰা বিতৰণ কৰিলোঁ বস্তুটো। এই কাৰ্যসূচী আগলৈ কৰি যাবনে আপোনালোকে? আগলৈ যদি আমি লিষ্টটো পাওঁ, এনেকৈ হাত নথকা কোনোবা চকু দেখা নোপোৱা আৰু কেঞ্চাৰ এইবিলাকক আমাক তেখেতলোকে আমাক কৈ গৈছে যে আপোনালোকে এইটো লিষ্টটো কালেক্ট কৰক আৰু আমি সদায় আপোনাৰ লগত আছোঁ সহায় কৰিবলৈ। এইখিনি কথা কৈ পেলাই আমাক আজি বহুত ৰাইজক শান্তি দি পেলাই গ'ল। ক'ত বিতৰণ কৰিছে আজি অনুষ্ঠানটো? অনুষ্ঠানটো হ'ল ফুলনি হাৰমন ক্লাব। সহায় কেনেকুৱা পাইছে আজি? তেহঁতৰ লগত বহুত সহায় পাইছোঁ, বহুত সহায় কৰিলে তেহঁতলোকে। আৰু আমাৰ বিশেষকৈ ক'ব খুজিছোঁ আমাৰ প্ৰমোদ বেগানী আৰু আমাৰ পমি দাস মেম, তেহঁতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ উপস্থিত আজি ইয়াত হুইলচেয়াৰ ডিষ্ট্ৰিবিউশ্যনত উপস্থিত থকা ৰাইজক সকলোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পেৰালাইচিছ পেচেণ্ট এইবিলাকক আপোনালোকে নিজৰ ঘৰৰ পৰা আনি ইয়াত আমি ডিষ্ট্ৰিবিউশ্যন কৰা জেগাত ল'বলৈ আহিছে, সেইটো কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বহুতখিনি মানুহে ফোন কৰিছে, কিছুমান মানুহে আৰু কিছুমান মানুহ আজি মিটিঙতো উপস্থিত হৈছে। তেহঁতসকলেও মানে হুইলচেয়াৰটো বিচাৰিছে। আমি তেহঁতৰ লিষ্টটো লৈছোঁ, নেক্সট টাইমত আকৌ আমি এইটো দি যাম, পুনৰ দিয়াৰ ব্যৱস্থা দিম। আৰু অকল ফুলনিৰ নহয়, পেৰালাইচিছ পেচেণ্টটো ফুলনিৰ হ'ব এইটো নহয়, সকলো জেগাৰ মানুহ আমি দিম। সেইটোৱে মোৰ কথাটো ইমানতে শেষ কৰিম। পৰা ইয়াতে আহিছোঁ। বেচিকেলি এতিয়া আমি হুইলচেয়াৰ ডিষ্ট্ৰিবিউট কৰিছোঁ। এণ্ড ইন ফিউচাৰ আমি লাষ্ট আমি ব্লেংকেটো ইয়াতে ডিষ্ট্ৰিবিউট কৰিছিলোঁ। এণ্ড নাও ইন ফিউচাৰ আমি আৰু কেইটামান প্ৰজেক্টছ কৰিম বুলি ভাবি আছোঁ ইয়াতে। লাইক আমি আমাৰ লাষ্ট প্ৰজেক্ট আমি বহুত জেগাত কৰিছোঁ। আমি হেপী স্কুলছ কৰিছোঁ, আমি বহুতখিনি হেল্থ কেম্পছ, আই কেম্পছ এণ্ড বহুতখিনি আমি দিছ টাইপ চাৰ্ভিকেল কেঞ্চাৰ ভেকচিনেশ্যনছ হ'ল আৰু ফ্ৰী অপাৰেশ্যনছ হ'ল, cataract, tree plantations and various social projects আমি কৰি থাকোঁ। আজি এই প্ৰগ্ৰামত কেইজন ব্যক্তিক হুইলচেয়াৰ বিতৰণ কৰিছে আপোনালোকে? আমি এতিয়া এই প্ৰগ্ৰামত আজি আমি 10+1 11টা আমি দিছোঁ। 10টা আমি ইয়াতে দিছোঁ, এটা আমি ডিফুত দিছোঁ। আপোনালোকৰ সংস্থাটো কেতিয়াৰ পৰা চলি আছে? আমাৰ সংস্থা অলমষ্ট 8 years হ'ল। উই হেভ বিন ডুইং দিছ কাইণ্ড অফ জব। আমি কৰি আছোঁ এইখিনি এপ্লাই কাম। আৰু আমি ইয়াতে কাৰ্বি আংলং মই নিজে কাৰ্বি আংলঙৰ পৰা আছোঁ। উইচ আমি আমাৰ মানুহে আগবঢ়ে
মই এম বৰ্ণ এণ্ড ব্ৰট আপ হিয়াৰ চ' মই এইখিনি জেগাৰ কাৰণে মোৰ এটা আছে এইটো বস্তু ভিতৰৰ পৰা আছে চ' আই ৱান্টেড এণ্ড আই থেংকছ অল দ্য ৰটেৰিয়ানছ ৰটাৰী ক্লাব অফ গুৱাহাটী লুইটছ হু হেভ কাম অভাৰ হিয়াৰ এণ্ড আমাৰ এইখিনি বেকৱাৰ্ড পিছত জেগাৰ পৰা সিহঁতে ইমান দূৰ আহি কিনে গুৱাহাটী হৈ এইখিনি প্ৰজেক্ট কৰিছোঁ আৰু মই ৰন্টু আমাৰ লোকেল যোনে আমাক তেওঁ বহুতখিনি হেল্প কৰিছে আমাক বেনিফিচিয়াৰী ছিলেকশ্যনৰ পৰা লৈ আৰু আমি তেওঁক RCC বনাই কিনি উইড লাইক টু কণ্টিনিউ এইটো কণ্টেক্ট ৰাখি কিনে আপোনাবিলাক চবে আগবাঢ়ি আহিব আমি যেনেকৈ আমি কৈছোঁ হেণ্ড ডিষ্ট্ৰিবিউশ্যন হেণ্ড কোনোবা যদি হাত নাই উইল প্ৰভাইড দ্য হেণ্ডছ উইল ট্ৰেইন দেম আমি যোনখিনি যি হেল্প লগা আছে আমাৰ লোকেল কণ্টেক্ট ৰন্টু দা থাকিব ফুলনি ইউথ এছ'চিয়েশ্যনৰ ছাইড পৰা আৰু আপুনি তেওঁক কণ্টেক্ট কৰক তেওঁ আমাক কণ্টেক্ট কৰিব আৰু আমি উইল কণ্টিনিউ লেটছ ডু গুড ইন দিছ ৱৰ্ল্ড এই কাৰ্যসূচী কৰি থাকিম দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ লোকৰ চিয়'ৰ আমি এইখিনি কাম আমি আগলৈ বঢ়াই থাকিম আৰু আমি কৰি থাকিম এণ্ড উইল নট ষ্টপ আমি ৰনটো আছে আপোনাৰবিলাক আমাৰ লগতে এড অন হওক আৰু আমি কাৰ্বি আংলঙত আগফালে লৈ যাওঁ আমি ৰাইজৰ ছাপোৰ্ট কেনেকুৱা পাইছে আজি বহুত ছাপোৰ্ট আছিলে আই এম ভেৰি মাছ থেংকফুল টু অল মিডিয়া পাৰ্চনছ ফুলনি ইউথ এছ'চিয়েশ্যন আৰু চবেখিনি বেনিফিচিয়াৰীখিনি তেওঁলোকে যে ইয়ালৈ আহিছে মই আই এম ভেৰি থেংকফুল যিখিনি কণ্ডিশ্যনত তেওঁলোকে ইয়ালৈ আহিছে আমাক উই কেন বাই হেণ্ড আমি ডিষ্ট্ৰিবিউট কৰিব পাৰিছোঁ মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আনন্দিত হৈছে বহুত আনন্দিত হৈছোঁ মোৰ বহুত ভাল লাগিছে আৰু আমি বিচাৰি আছোঁ ইয়াতে